বহু দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আমি কেইটা ৰাতিৰ দিন একেলগে গাহৰি মাংসৰে পাৰ্টি কৰিম আৰু সেই সুযোগটো আহি পৰিল আজি। দেৱাকটো চিনি পাইছে চাগে। আৰু আনজনীও মোৰ কলিগ সংগীতা। ডিউটিৰ পৰা তিনিও একেলগে আহি চাহকাপ খায়ে লাগি গৈছোঁ গাহৰি বনোৱাত। গাহৰি বেয়া পোৱাসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে দেই, যিহেতু আমি খাওঁ সেয়ে দেখুৱাইছোঁ। নোখোৱাসকলে বেয়া পাব নালাগে। আজি পিছে মোৰ ৰান্ধনি নহয়, দুইজনীক মাতি আনি পূৰা কামত লগাই দিছোঁ। ৰন্ধাৰ মাজত আকৌ আমাৰ ফাটলামিবোৰো চলি আছে। লেকচাৰ মাৰি মাৰি আমাৰ ভাত খাওঁতে বাজিলে ৰাতি 12:30। সদায় ব্যস্ততা ভৰা জীৱনত কেতিয়াবা এনেকৈও বন্ধু বান্ধৱীৰ মাজত সময় অতিক্ৰম কৰি ভাল লাগে, নহয়নে? আৰু হাঁহি ফূৰ্তি কৰি থাকোঁতে আমাৰ ৰাতি শুৱাতে বাজিলে 3টা। বাৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। বাই বাই।